নমস্কাৰ হাতৰ প্ৰেমী ৰাইজসকল ফিডা EduAxom নামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো ভিডিঅ'ত আপোনালোকলৈ কেইটামান হাতৰ আগবঢ়োৱা হৈছে আৰু প্ৰতিটো হাতৰ বিপৰীতে 10 ছেকেণ্ড কৰি সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আগৰ ভিডিঅ'টোত আপোনালোকলৈ সোধা প্ৰশ্নটো আছিল জলত জন্ম স্থলত বাস মাকে চুলে সৰ্বনাশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নিমখ। ইয়াৰ উত্তৰ বহুতে দিছে, তাৰে ভিতৰৰ কেইজনমান হ'ল পল্লৱী, ৰিতেন দাস, গীতা বৰা, চন্দন ৰাজবংশী, ডলি চিয়েল, শচীন আছাম, মীনাক্ষী দাস, মঞ্জিল দত্ত, লাভলী গাৰ্ল, জিতেন বৰা আৰু কবিতা দেৱী। ইয়াৰ লগতে প্ৰতিজন শুদ্ধ উত্তৰ দিওঁতাসকলক ধন্যবাদ জনাইছোঁ। বলক আজিৰ প্ৰশ্নকেইটা চাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ইলিলিত চৰাইটোৱে বিলিলিত কৰে, নদী অথবা পানী দেখিলেই পাংখা মেলে। প্ৰশ্নটো হ'ল ইলিলিত চৰাইটোৱে বিলিলিত কৰে, নদী অথবা পানী দেখিলেই পাংখা মেলে। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল জাল। দ্বিতীয় প্ৰশ্নটো হ'ল খেতি পথাৰত সেউজীয়া, বজাৰত নিলে ক'লা আৰু ঘৰলৈ আনিলে ৰঙা হৈ পৰে। এনেকুৱা কি বস্তু খেতি পথাৰত সেউজীয়া, বজাৰত নিলে ক'লা আৰু ঘৰলৈ আনিলে ৰঙা হৈ পৰে? সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল চাহপাত। তৃতীয় প্ৰশ্ন ৰজাৰ পুতেকে ভাত খাই, চাৰি কুকুৰে আছে চাই। প্ৰশ্নটো হ'ল ৰজাৰ পুতেকে ভাত খাই, চাৰি কুকুৰে আছে চাই। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল পীৰাৰ খুৰা চাৰিটা। তাৰপিছৰ প্ৰশ্নটো হ'ল লেং লেংকৈ দুডাল মাৰি, তাৰ ওপৰত ডিজেল গাড়ী, তাৰ ওপৰত বাঁহৰ খুঁটা, তাৰ ওপৰত খেৰৰ সোপা। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল মানুহ। তাৰপিছৰ প্ৰশ্নটো হ'ল তিনিফালে তিনিজন, মাজতে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে, কোনে কিমান খাব পাৰে? প্ৰশ্নটো হ'ল তিনিফালে তিনিজন, মাজতে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে, কোনে কিমান খাব পাৰে? সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল চৌকা। তাৰপিছৰ প্ৰশ্নটো হ'ল ওপৰত থোপা, তলে শিপা, তাক পতকৈ নাখাবি ডেকা, মাৰৰ বিয়াত খাইছিলোঁ, চিত ফলঙা খাই পৰিছিলোঁ। ওপৰত থোপা, তলে শিপা, তাক পতকৈ নাখাবি ডেকা, মাৰৰ বিয়াত খাইছিলোঁ, চিত ফলঙা খাই পৰিছিলোঁ। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল তামোল। তাৰপিছৰ প্ৰশ্নটো হ'ল ওৱান মে থুপ থুপ, টু মে জাৰা, দিছ ইজ দি কাঠৰ মেচিন, কোনে ক'ব পাৰা? প্ৰশ্নটো হ'ল ওৱান মে থুপ থুপ, টু মে জাৰা, দিছ ইজ দি কাঠৰ মেচিন, কোনে ক'ব পাৰা? সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল ঠেকী। তাৰপিছৰ প্ৰশ্নটো হ'ল সেইটো কি কাম হয় পুৰুষে জীৱনত এবাৰ কৰে কিন্তু মহিলাই সেইটো কাম সদায় কৰে? প্ৰশ্নটো হ'ল সেইটো কি কাম হয় পুৰুষে জীৱনত এবাৰ কৰে কিন্তু মহিলাই সেইটো কাম সদায় কৰে? সময় সমাপ্ত। উত্তৰটো হ'ল শিৰত সেন্দুৰ লগোৱা। তাৰপিছৰ প্ৰশ্নটো হ'ল নেপোলিয়নে কোন যুদ্ধত মৃত্যুবৰণ কৰিছিল? উত্তৰটো কুইজ হিচাপে নহয়, হাতৰ হিচাপে দিবলৈ চেষ্টা কৰিব। নেপোলিয়নে কোন যুদ্ধত মৃত্যুবৰণ কৰিছিল? সময় সমাপ্ত। উত্তৰটো হ'ল তেওঁৰ জীৱনৰ শেষৰ যুদ্ধত। 10 নম্বৰ প্ৰশ্নটো হ'ল মোৰ নাই মূল্য, মই নহ'লে সংসাৰখন শূন্য। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ। প্ৰশ্নটো হ'ল মোৰ নাই মূল্য, মই নহ'লে সংসাৰখন শূন্য। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল পানী। ইয়াৰ উত্তৰ বায়ু হ'ব পাৰে। এইটো প্ৰশ্ন আপোনালৈ। প্ৰশ্নটো হ'ল কোন এই ছয়তান, নাকত বহি ধৰে কাণ? ইয়াৰ উত্তৰটো কমেণ্ট বক্সত লিখি জনাব। আমাৰ এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব। এনেধৰণৰ মজাৰ মজাৰ হাতৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলে ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।